নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। শুই উঠি মুখ হাত ধুই এতিয়া চাহ খাম আৰু তুমি ওলাব লাগে কি আমাৰ জাহ্নৱীয়ে বনাই আছে বৰা চাউল, ঘিউৰ লগত বৰা চাউল ভাজি যে তাৰপিছত কি দেহা কি ক'লা তুমি? চেহে কি হ'ল? বলক আজিলৈ মোৰ ব্লগটো মই এইখিনি পাই আৰম্ভ কৰি দিছোঁ। এইটো ভালহে, এতিয়া আমি ব্ৰেকফাষ্ট কৰোঁ। বৰা চাউলৰ ক্ৰীম আছে আজি, ধ্যান বাটাই বেয়া বেয়া কৈ আছে, ভাল আৰু গাখীৰ আহি গ'ল, গৰম গৰম গাখীৰ। তুমি খোলা চেনি, ব্ৰাউন চেনি, আমাৰ ধ্যান বেটাক ব্ৰাউন চেনি দিছোঁ, আমিও খাম ব্ৰাউন চেনি। এনেকৈ নাখাব, গাখীৰ আৰু ক্ৰীম দিব আছে ন, ক্ৰীমটো দিয়া পিছত খাবা দেখোন, ক্ৰীমটো দিয়া পিছত খাবা। নিদিয়া মই দিম, তোমাৰ চাওঁ গাখীৰ দিব এতিয়া। হ'ব 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 ক্ৰীম দিম দেই, মই পানী দিছোঁ। ইমান নাখায়, পেট বেয়া হ'ব, ইমান নাখায় নহয়। তুমি কিয় দেখতা है? তুমি मुझे केरा केरा के क्यों देखता है? तेजे मैं क्या क्या के खाया था क्या? चुचु न करो, तो चुचु न करो, चुचु कोई भी नहीं, चुचु कोई भी नहीं। बस को, itu क्या, itu क्या, itu क्या, itu क्या, देखा, itu क्या, itu क्या चल, बस को, itu क्या, नहीं क्या, तो थक दे, मैं जाऊँ, बाय बाय, बस को बाय बाय, बाय बाय, बाय बाय, बाय बाय, बाय बाय। गुंडा, गुंडा, उसको साम देखा दे, उसको देखा दे, उसको गोल ने तुम्हार, सुन, उसको देखा दे, गुंडा, तो थक दे, जाओ दे, थका दे, दादलौट खेल थका, बाय बाय। क्या कर रहे हो? नेमो वहाँ होटल ही। बाय बाय जाह्नवी, बाय बाय, टाटा। ध्यान दौड़ी दौड़ी আহিছে আমাৰ ধ্যান মানুহ দৌৰি দৌৰি আহিছে। দাদা কাম কৰি দেখা নাই চাবিয়া। অঁ ওলাই আহিলোঁ, যাওঁ এতিয়া GMCলৈ। দুটামান মোৰ টেষ্ট কৰাবলগীয়া আছে, নাজানো কি ওলাই, ভয় লাগি আছে। কি হৈছে ক'ম বাৰু, আগতে এতিয়া GMC পৰা আহোঁগৈ, টেষ্ট দুটামান কৰাই লওঁ। ইমান ধুনীয়া এটা নজাৰা, দেখো ইয়া নজাৰা হে। এতিয়া মই গৈ আছোঁ GMCH পাহাৰৰ ওপৰত। এফালে চক গুৱাহাটী মহানগৰ, মই এতিয়া দেখাই আছোঁ ৰ'ব আপোনালোকক ইয়াৰ পৰা। আহি পালোহি এতিয়া ভাঙাঘৰৰ এখন পাহাৰত আছোঁহি। ইয়াৰ পৰা মই এটা আপোনালোকক ভিউ দেখাই আছোঁ, চক সেইখন হৈছে মহানগৰী। পাম আৰু গুৱাহাটী মেডিকেল কলেজ, তাতে দেখামগৈ। মোৰ অলপ কিবা কিবি হৈ আছে, প্ৰব্লেম দেখাবলগীয়া আছে, এতিয়া গৈ আছোঁ তালৈ। প্ৰথমতে দেখাই লওঁ মই আপোনালোকৰ পৰা এটা ইয়াত ভিউ পইণ্ট, বেক কেমেৰা কৰি দেখাই আছোঁ ৰ'ব। এইটো চাগে GS ৰোড নেকি, কাৰণ সেইটো চাওক আয়কৰ ভৱন, এইটো আয়কৰ ভৱন, এইটো GS ৰোডে হ'ব নহয়, এইটো GS ৰোডে হয়। তাৰপিছত এখন চক পাহাৰখন, মই এতিয়া এইফালেদি নামি যাম, নামি একেবাৰে পামগৈ ভাঙাঘৰ মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ। এতিয়া গৈ থাকোঁ একেবাৰে মেডিকেল কলেজ, লগ পাই আছোঁ তাত। চিট আছোঁহি, টিকেট কৰি ল'লোঁ, এতিয়া দেখাব আহিছোঁ চকুৰ। ইয়াত কাম অলপ আছে, কৰি লওঁ। 1 নম্বৰ কাউণ্টত যাব দিছে। চকুৰ ডক্টৰ দেখাই আহিলোঁ।
চকুত মোৰ চশমা এযোৰ ল'ব দিছে ফাইনেলি মই চশমা পিন্ধিব লাগিব নহ'লে ড্ৰাইভ কৰিলে বহুত মূৰ বিষ হয় সেইকাৰণে ডক্টৰক দেখাই আহিলোঁ চশমা এযোৰ দিছে গম পাওঁ মানে বেছি ড্ৰাইভ চাইভ কৰি থাকিলে মোৰ মূৰটো বিষায় বেছি দূৰলৈ গ'লে পুৰা হস্পিটেলত GMCH ঘূৰি ফুৰিছোঁ এতিয়া ৰিপৰ্ট আনিব যাওঁ চব টেষ্ট কৰাই লৈছোঁ যিমান যি আছে টেষ্ট সেইখিনি কৰাই লৈছোঁ এতিয়া যাওঁ ৰিপৰ্টখিনি আনোগৈ লৈ আহোঁগৈ এতিয়া আৰু এটা ৰিপৰ্ট লৈ আহোঁগৈ আল্ট্ৰাচাউণ্ড কৰিব দিছিলোঁ ৰিপৰ্টটো লৈ আহোঁগৈ গুড ইভিনিং বন্ধু বান্ধৱীসকল আহি পালোঁ GMCৰ পৰা আমাৰ দিয়ান মানুহ কি কৰিছে দিয়ান মানুহ এতিয়া কিতাপ পঢ়িব আৰু মোৰ গোটেই ৰিপৰ্ট চব ভৰ্তি হৈ আছে একদম চব ৰিপৰ্ট ECG ব্লাড টেষ্ট CT স্কেন এক্সৰে গোটেই সোপা কৰাই ল'লোঁ যিমান যি আছিলে চব টেষ্ট এনেই দেখাব গৈছিলোঁ মই বিশেষকৈ চকুটো মোৰ ড্ৰাইভ কৰিলে খুব বেছি দূৰ গ'লে মাথাটো খুব বিষায় দেখাব গৈছিলোঁ চকুৰ কিন্তু শৰীৰৰ যিমান যি আছে চব কৰোৱা হ'ল ব্লাড টেষ্ট তাৰপিছত হাৰ্টৰো চালোঁ ECG কৰাই ল'লোঁ কেতিয়াবা খোজকাঢ়িলে ফেফা নিচিনা কিন্তু একো নোলালে আজিকালি এলাহ কৰোঁ যে সেইকাৰণে হৈছে এতিয়া অলপ জিম যাব লাগিব যি নহওক গোটেইখিনি ওলাই ল'লোঁ বাকী ৰিপৰ্টবিলাক চব নৰ্মেলি আহিছে যিমান যি দেখালোঁ চব নৰ্মেল আহিলে হ'লেও এটা মনৰ সন্দেহ থাকে সেইটো মাৰি দিলোঁ আৰু বাকী অলপ চশমা পিন্ধিব লাগিব চশমা এযোৰ দিছে একদম কম পাৱাৰ 0.5 নেকি কম পাৱাৰ চশমা এযোৰ পিন্ধিব লাগিব এযোৰ পিন্ধি থাকিলে মোৰ মাথা বিষটো ড্ৰাইভ কৰিলে বা কেতিয়াবা ক'ৰবাত গ'লে পিন্ধি যাব দিছে এনেই নহয় আৰু এটা ড্ৰপাৰ দিছে সেইটো অনাই নহয় কালি আনিম চাগে আৰু এযোৰ চশমাযোৰ কালি বনাব দিম চশমা পিন্ধিব লাগিব এতিয়া চকু লিভাৰ ব্লাডত কিবা কিবি আছে নি চব কৰাই ল'লোঁ এফালৰ পৰা গোটেই টেষ্ট একো বিশেষ নোলালে সেইকাৰণে ভাল লাগিলে চব নৰ্মেলে আহিছে হ'লেও এটা সন্দেহ থাকে সেইকাৰণে দেখাই ল'লোঁগৈ বিশেষকৈ মই মাথা বিষটো দেখাম বুলি ভাবিছিলোঁ বাকী গোটেইখিনি কৰাই ল'লোঁ যিমান যি আছে চব কৰাই মেলি আহিলোঁ চকুটোহে অকণমান প্ৰব্লেম পালে মানে ড্ৰাইভ কৰি থাকোঁ যে কেতিয়াবা বেছি দূৰ চলালোঁ হয় মোৰ চকু মাথাটো খুব বিষাই যায় সেইকাৰণে দিছে এখন চশমা এযোৰ মাজে মাজে আমি শৰীৰটোৰ কিছুমান টেষ্ট কৰাব লাগে কাৰণ চাই থাকিবলৈ বিশেষকৈ লিভাৰ কিডনী আৰু ব্লাডৰ কিছুমান আমাৰ ভিটামিন কিবা কমিছে নি গোটেইখিনি মাজে মাজে টেষ্ট কৰাব লাগে সদায় নহ'লেও তেতিয়াহে গম পোৱা যায় নহ'লে আমাৰ কেতিয়া কি কমি থাকে কোনো নাজানে আজিৰ যুগত খাদ্য ইমান ভেজাল তেতিয়াহে গম পোৱা যায় সেইকাৰণে ব্লাডটো টেষ্ট কৰালে গোটেইখিনি গম পোৱাই যায় চিপছ খাবা এতিয়া চিপছ খাব নালাগে দেখোন চিপছ এয়া মোৰ ৰিপৰ্টবিলাক চব নৰ্মেলে আছে গুৱাহাটী মেডিকেল কলেজ চব নৰ্মেলে আছে বাকী কি টেষ্ট কৰাইছিলোঁ মই এইবিলাক ভিটামিন B12 পৰা লৈ আইৰণ এইবিলাক কি আছে চব ডক্টৰেহে গম পাব মই আপোনালোকক দেখাই দিয়া নাই কিমান কি পইণ্ট আছে বাকী চব নৰ্মেলে আছে অলপ ইফাল সিফাল আছে আৰু কম বেছি আছে কিছুমান যি কি নহওক এটা মনৰ সন্দেহ দূৰ হ'ল মাজে সময়ে আমি টেষ্ট কৰাই থাকিব লাগে এইবিলাক বছৰত এবাৰ হ'লেও কৰাবই লাগে যি কি নহওক ৰিপৰ্টবিলাক যে গোটেইবিলাক নৰ্মেল আহিলে সেইটোৱে ভাল লাগিলে আৰু চব দেখাই ল'লোঁ আৰু যিমান যি আছিলে তেনেহ'লে আজিলৈ মোৰ ব্লগটো মই এইখিনিতে সামৰি দিছোঁ আকৌ এটি অন্য ভিডিঅ'ত লগ পাম সকলোকে বাই বাই লগ পাম আকৌ এটি নতুন ভিডিঅ'ত বাই বাই